নমস্কাৰ, মই ভাস্কৰ পৰখে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভাস্কৰ পৰখলৈ। আৰু আজি মোৰ লগত উপস্থিত আছে ডাক্তৰ সুভাংকৰ দাস ছাৰ। তেখেত হৈছে মেডিচিন বিভাগৰ এজন চিকিৎসক আৰু তেখেতৰ সৈতে মই আজি কথা পাতিম লাইফষ্টাইলৰ বিষয়ে। সকলোৱে বিচাৰে সুন্দৰ হৈ থাকিবলৈ, সুঠাম হৈ থাকিবলৈ, গতিকে লাইফষ্টাইলৰ বিষয়ে কথা পাতিম। প্ৰথমতে ছাৰ মই সুধিব বিচাৰিম আপোনাক, যিহেতু ছাৰ শাৰীৰিক ব্যায়াম আমাৰ কিমান দৰকাৰ, এক্সাৰচাইজটো আমাৰ দেহৰ কাৰণে কিমান দৰকাৰ, যিহেতু মই লাইফষ্টাইলৰ বিষয়ে কথা পাতি আছিলোঁ, লাইফষ্টাইলৰ লগত জড়িত যিহেতু শাৰীৰিক ব্যায়াম আমি কিমান দৰকাৰী? আচ্ছা, শাৰীৰিক ব্যায়ামৰ ভিতৰত আমাৰ আহে মানে ৱেইট ট্ৰেইনিং এক্সাৰচাইজ, এৰবিক এক্সাৰচাইজ। হা, এৰবিক এক্সাৰচাইজ আৰু ৱেইট ট্ৰেইনিং এক্সাৰচাইজ মানে দুটাই দৰকাৰী বস্তু। ৱেইট ট্ৰেইনিং এক্সাৰচাইজ কৰি আমি অস্টিওপৰোচিছটো প্ৰিভেণ্ট কৰিব পাৰোঁ আৰু এৰবিক এক্সাৰচাইজ কৰি আমাৰ কাৰ্ডিঅ' আৰু লাঙৰ যিটো কেপাচিটি এইটো আমি মানে হেল্ডি ৰাখিব পাৰোঁ। আৰু আপুনি লক্ষ্য কৰিব যে আফটাৰ 30 ইয়াৰ্ছ পাছত ল'ৰা ছোৱালীৰ ওজনটো বাঢ়ি যায় আমাৰ। হা, আমি এনেই কৈ দিওঁ যে এইজনী বিয়াৰ পাছতে শকত হৈ গ'ল, কথাটো তেনেকুৱা নহয়। 30 বছৰ পাছত আমাৰ শৰীৰৰ ইমান ৰিকুৱাৰমেণ্ট নাথাকে, আমাৰ হাইটটো এচিভমেণ্ট হৈ যায়, আমাৰ অৰ্গান চিষ্টেম ফুলফিল হৈ যায়, গ্ৰ'থবিলাক কমপ্লিট হৈ যায়। তো এভৰি 30 ইয়াৰ পাছত প্ৰত্যেকৰ এভৰি 10 ইয়াৰ্ছ আমাৰ যিহেতু টোটেল আমাৰ খোৱাৰ তাত 15% কৰি আমাৰ ৰিডাকশ্যন কৰিব লাগে। আচ্ছা ছাৰ, মই আৰু এটা কথা সুধিম, যদি আমি শাৰীৰিক ব্যায়ামৰ সময়ত কিছুমানে প্ৰটিন ইউজ কৰা দেখা যায় বা বাহিৰৰ পৰা কিছুমান প্ৰটিন ব্যৱহাৰ কৰে বা ৱেইট গেইনাৰ ব্যৱহাৰ কৰে, এইটো কিমান এইবিলাক মই ছাজেষ্ট নকৰোঁ। ৱেইট ট্ৰেইনিং হৈ গ'লে এটা প্ৰফেচনেল ৱেইট ট্ৰেইনিং আৰু এটা এস্থেটিক, তো তাৰ কাৰণে মই এক্সপাৰ্ট নহয়। আৰু এইখিনি কথা আমি দেখা পাইছোঁ যে টিভিত পাৰে আমি পাওঁ, ফেচবুকত পাওঁ যে কিছুমান মানুহে প্ৰটিন লৈ কিবা বাহিৰা বস্তু লৈ কিডনি ফেইলিয়ৰ হৈ যায়, ষ্টেৰইড ইনজেকশ্যন লৈ কিবা এটা ছাইড এফেক্ট হয়। তাৰ কাৰণে খুবেই দৰকাৰ এইটো আণ্ডাৰ ছুপাৰভিশ্যন অফ এ পাৰ্টিকুলাৰ ফিজিকেল ট্ৰেইনাৰ হুইচ মানে যাৰ যথেষ্ট নলেজ আছে। আৰু আমাৰ কাৰণে এস্থেটিক ট্ৰেইনিং মানে আমাৰ যাতে মানে ৱেইটটো BMI লেছ দেন 24 থাকে, 18 to 24, এইখিনি আমাৰ কাৰণে দৰকাৰী। মানে আমাৰ যিটো হ'ব ট্ৰেইনিং এইটো এস্থেটিক হ'ব। হা, প্ৰফেচনেল ট্ৰেইনিং এটা বেলেগ বস্তু, তাৰ কাৰণে আই এম নট দ্য ৰাইট পাৰ্চন টু কমেণ্ট। ঠিক আছে, এস্থেটিক ট্ৰেইনিঙৰ ভিতৰত আমাৰ আহিব হেডমিল এক্সাৰচাইজ আৰু টু ষ্টাৰ্ট এ এক্সাৰচাইজ মানে ইট ইজ নেভাৰ টু বি লেট টু go for exercise. আমি যদি আগতে কৰা নাই, আমি এতিয়া আৰম্ভ কৰিব পাৰোঁ। আমাৰ যদি কোনোবা প্ৰব্লেম আছে, যদি আমি চেষ্ট পেইন পাওঁ বা যদি আমাৰ ডায়েবেটিকৰ সমস্যা আছে, প্ৰেছাৰ বাঢ়ে, এজন ডক্টৰৰ পৰামৰ্শ লৈ প্ৰব্লেমখিনি ছল্ভ কৰি শ্ল' এণ্ড ষ্টেডি আমাৰ এক্সাৰচাইজ এচিভমেণ্টটো এচিভ কৰিব লাগে। আচ্ছা, আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা তেল মানে অইল কোনটো আমাৰ কাৰণে উপযোগী আমাৰ ভাৰতবৰ্ষত? একচুৱেলি এতিয়া বজাৰত ক'ব গ'লে ছানফ্লাৱাৰ অইল আছে, অলিভ অইল আছে আৰু মাষ্টাৰ অইল আছে আৰু চেফ্লাৱাৰ অইল আছে। এজ পাৰ ইণ্ডিয়ান লাইফষ্টাইল আৰু কুকিং যিটো আমি হিট ৰেচিষ্টেণ্ট তেলটো আমাৰ কাৰণে বেছি দৰকাৰী। যিহেতু আমাৰ মাষ্টাৰ অইল আছে তাতে মনো আনচেচুৰেটেড ফেটি এচিড, পলি আনচেচুৰেটেড ফেটি এচিড, এইটোৰ যিটো কম্বিনেশ্যনটো এইটো এনেকুৱা আছে যে এইটো মানে ইণ্ডিয়ান ষ্টাইল অফ কুকিং, মানে যিটো আপুনি ডিপ ফ্ৰাই কৰোঁ বস্তুখিনি যাতে ব্ৰেকডাউন নহয়। আনহাতে যিটো আমাৰ অলিভ অইল তাতে আছে মনো আনচেচুৰেটেড ফেটি এচিড। এইটো আমাৰ কাৰণে যদি আমি যদি কুকিং কৰিব যাওঁ তেতিয়া কি হ'ব, এইটো আপোনাৰ কনভাৰ্টেড হৈ যাব এটা টক্সিক লৈ যায়, ইট ইজ কল্ড চেচুৰেটেড ফেটি এচিড। সেইকাৰণে ইণ্ডিয়ান লাইফষ্টাইলৰ কাৰণে মাষ্টাৰ অইলটো বেছি হেল্পফুল। আচ্ছা আচ্ছা, হয়, মাষ্টাৰ্ড অইল মানে আমি ব্যৱহাৰ কৰিলে আমাৰ নিজৰ দেহৰ কাৰণে ভাল। তাৰপিছত মই আৰু এটা কথা লক্ষ্য কৰিছোঁ, সুষম আহাৰ আমি খোৱাটো কিমান মানে যোগ্য আমাৰ মানে আমাৰ দেহৰ কাৰণে? না, বেলেঞ্চ ফুডটো আমাৰতো খুবই দৰকাৰ। মানে প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু ফাইবাৰ সেইটো মিক্স। এজ পাৰ ডায়েটাৰী এডভাইচ আমি যদি মানে মিনিমাম আমাৰ 1800 কিলোকেলৰি দৰকাৰ ফৰ এডাল্ট। আৰু তাৰ ওপৰত যদি আমি বেছি যদি কাম কাজ কৰোঁ আমাৰ মানে বেছি কেলৰি লাগে। এইকাৰণে মানে এটা বয়সৰ পাছত যেতিয়া আমি মানে বয়স হৈ যায় তেতিয়া মানে হাই গ্লাইচেমিক ইণ্ডেক্স ফুডবিলাক আমাৰ কাৰণে বেয়া। আমাৰ কাৰণে ল' গ্লাইচেমিক ইণ্ডেক্স ফুডটো দৰকাৰ, যেনে পাৰবইল ৰাইচ,
ভেজিটেবলছ ফ্ৰুট এটচেট্ৰা হয় ঠিক আছে আমাৰ কাৰণে বেয়া চুগাৰ্ছ খালে আমাৰ তৎক্ষণাত মানে সুগাৰ লেভেলটো বাঢ়ি যায় সেইখিনি আমাৰ কাৰণে বেয়া ঠিক আছে আমাৰ কাৰণে কমপ্লেক্স কাৰ্বহাইড্ৰেট ল' ফেট ডায়েট বেলেঞ্চ ফুড এণ্ড মানে ফুডৰ ভিতৰত প্ৰটিন এণ্ড কাৰ্বহাইড্ৰেটটো বেছি দৰকাৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি লাইফষ্টাইলৰ বিষয়ে আৰু কথা পাতিম আৰু বহুকেইটা কথা পাতিবলগীয়া আছে বহু কুৱেশ্যন আছে সুধিবলৈ তাৰপিছত মই প্ৰথমতে এই ভিডিঅ'টোৰ পৰা বিৰতি লৈছোঁ আগতে কৈ দিছোঁ যে মোৰ চেনেলটোৰ নাম হৈছে ভাস্কৰ পৰখ আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই যিহেতু এইটো চিকিৎসাৰ লগত জড়িত চেনেল আৰম্ভ কৰিছোঁ আপোনালোকক মই আকৌ এবাৰ কৈ দিছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰক